Hello everyone, good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেল দীপিকা হেউজিয়াৰ পৃথিৱী আনেটি ব্লগলে। এতিয়া সময় 9টা বাজি পাৰ হৈ গৈছে আৰু চাহটা খাই বৈ আজৰি হৈছোহে মাত্ৰ। আজি শুই উঠা বহুত দেৰি হ'ল, গতিকে ঘৰ দুৱাৰ সাৰিবলৈ বাকী আছে আৰু দিনটোত কি কি কৰোঁ আজি আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই আজি বস্তু এটা বনাম বুলি ভাবি থৈছোঁ, মানে আধাখনীয়া হৈ আছে, সম্পূৰ্ণ হোৱা নাই, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কামটোনো কি। গতিকে ভিডিঅ'টো চাই থাকিব আৰু শেষত মন্তব্য কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু চুলিখিনিতো আজি কিবা এটা লগাম বুলি ভাবিছোঁ, মানে চুলিখিনি একদম ৰাফ হৈ গৈছে ন, ঠাণ্ডা দিন হ'লে তেনেকুৱা হয়েই। গতিকে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। হেল্ল' গাইজ, সেইদিনাখনি মই আপোনালোকক ফুলখিনি দেখুৱাম বুলি যে কৈছিলোঁ আগৰটো ব্লগত, মই পাহৰি গৈছিলোঁ। এতিয়া ঘৰ সাৰি থাকোঁতে পটককৈ মনত পৰিলে আৰু চকুত পৰিলে, গতিকে ফুলখিনি এতিয়া দেখাই দিওঁ আপোনালোকক। এইখিনি মই বেক কেমেৰাত আচলতে ভালকৈ দেখুৱাম, ফ্ৰণ্ট কেমেৰাত দেখুৱাব নোৱাৰিছোঁ, গতিকে আপোনালোকে চাওক আৰু কেনেকুৱা লাগিছে ক'ব। বেছিকৈ দাম দিলোঁ নি সেইটোও ক'ব আৰু কেনেকুৱা লাগিছে জনাব। বেক কেমেৰাত মই দেখুৱাইছোঁ এইখিনি ফুলখিনি। এয়া ড্ৰয়িং ৰুমৰ ৱালত এনেকৈ লগাই দিলোঁ। আগতে ইয়াত বেলেগ পুৰণা ফুল এইখিনি আছিলে, এইখিনি গুচাই দিলোঁ, গুচাই এইখিনি লগাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মাজৰ যিটো সেইটো দেখিছে, মাজত এইটো ভণ্টি আৰু মই DIY কৰি বনাইছিলোঁ, গতিকে এইটো লগাই থৈ দিলোঁ। বহুত দিনেই হ'ল, আপোনালোকে দেখিছে চাগে আগতেও, গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। জবা ফুলৰ পাত আৰু ফুল আছিল যদিও নাজানো, আৰু লগতে আমলখি, যোৱা বছৰে আমলখি কাটি মেলি ফ্ৰিজত থৈ দিছিলে, মানে খুন্দি গুড়ি কৰি তাকে সেইখিনি এতিয়া মাথাত লগাই আহিলোঁ। আচলতে চুলিখিনি ৰাফ হৈ যায় ন, ঠাণ্ডা দিন হ'লে বেছি ৰাফ হোৱা নিচিনা হয়। বহুত দিন মানে বছৰে বুলি ক'ব পাৰি একো নকৰা হ'লোঁ চুলিত, গতিকে ভণ্টিয়ে আজি পটাপট কৰি দিলে আৰু তাইৰ জহতে লগালোঁ। এতিয়া মই আহিছোঁ ঘৰ মুচিবলৈ। ঘৰ মুচি লওঁ, তাৰপিছত অকণমান শুকাবলৈ দিছোঁ। আচলতে বতৰটো আজি ইমানেই বেয়া, আপোনালোকক দেখুৱাম মই মানে ইমানেই বতাহ মাৰি আছে আৰু বৰষুণ দিছে, গতিকে অকণমান শুকাবলৈ দিছোঁ। শুকাই লোৱাৰ পিছত মই এইখিনি ধুই পেলাম, শ্বেম্পু নিদিওঁ, এনেই ধুই দিম। তাৰপিছত কাইলৈ মানে শ্বেম্পু কৰিম। গতিকে এতিয়া ঘৰ দুৱাৰ মুচি লওঁ, তাৰপিছত গা পা ধুই আহোঁ আৰু কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মানে কালি আৰু ভিডিঅ' নকৰিলোৱে, আজিহে এতিয়া 12টা বাজিবলৈ হ'ল। এতিয়া আকৌ ব্লগটো কালিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া 12টা বাজিবলৈ হৈ গ'ল, মই একেবাৰে গা পা ধুই আজৰি হৈ আহিলোঁ। আজি মই আপোনালোকলৈ খুব ধুনীয়া এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। মানে গাঁৱত আমি কেনেকৈ মাছ পাতত দি খাওঁ, মানে আমিনো কেনেকৈ খাওঁ, গাঁৱলীয়া সমাজততো চবেই খাই নকওঁ নহয় জানো, কিন্তু আমিনো কেনেকৈ খাওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব, আপোনালোকক পুনৰ লগ পাই আছোঁ। মাছখিনি পাতত দিবৰ কাৰণে পাতকেইখন প্ৰথমে লেৰেলাই ল'লোঁ। এইখিনি আগতেও মই কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। তাৰপিছতে মই ইয়াতে মাছখিনি দি দিম। বেছি নবনাওঁ, যিহেতু আমাৰ মানুহ কম, গতিকে কমকৈ বনাম। এয়া মই ইমানখিনি মাছ দি দিলোঁ। হাতৰ মুঠিৰে মোৰ দুমুঠিমান হ'ব। লগতে এটা দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ কাটি, লগতে নহৰু কেইফুটা দিছোঁ, 3 ফুটা 4 ফুটামান হ'ব। জলকীয়া দিছোঁ, জলকীয়াকেইটা অকণমান পুৰণা হৈ গ'ল। লগতে দি দিছোঁ আদা কুটা অকণমান। এইখিনি দি দিয়াৰ পিছত ইয়াতে মই নিমখ জোখমতে দিছোঁ। নিমখ আপোনালোকে নিজৰ জোখমতে দিব, মই আধা চামুচতকৈ কম দিছোঁ। লগতে দিছোঁ মিঠাতেল আৰু এইখিনি মই ভালকৈ সানি ল'ম। এইখিনি মোৰ সনা হৈ গ'ল। এতিয়া মই মাত্ৰ বান্ধিব লাগে। পাতকেইখন লেৰেলাই লোৱাৰ কাৰণে দেখিছে ইমান ধুনীয়াকৈ বান্ধিব পৰা গৈছে। এয়া মই কলপাতৰ ৰছীৰে ধুনীয়াকৈ বান্ধি দিছোঁ। এনেকৈ এবাৰ বান্ধিলেই হৈ যায়। মই অৱশ্যে 2-3 বাৰ এনেই বান্ধি দিছোঁ। এয়া এনেকৈ বান্ধি দিলেই হৈ গ'ল আৰু একো কৰিব দৰকাৰ নাই। এতিয়া মই এইখিনি বনাম। তাৰ কাৰণে মই এখন কেৰাহীত আগতে মাছ ভাজিছিলোঁ, সেইখন কেৰাহীতে দি দিলোঁ। তেল অকণমান দি ল'ব লাগিব। তাৰপিছত 10 মিনিটমান সময় থৈ দিয়াৰ পিছত এইখিনি মই এবাৰ লুটিয়াই দিম। এয়া দেখিছে পাতখন ৰঙচুৱা হৈছে, আকৌ ঢাকোন লগাই সিজিবলৈ দিম। আৰু এইখিনি মোৰ হৈ গ'ল। অকণমান কাটি দিছোঁ কেঁচা পিঁয়াজ আৰু লগতে দি দিছোঁ অকণমান ধনিয়া আৰু 1 চামুচ মই ইয়াত মিঠাতেল আকৌ এড কৰি দিম। এইকেইটা অৱশ্যে অপশ্যনেল হয়, আপোনালোকে যদি কেঁচা পিঁয়াজ নাখায় তেনেহ'লে নিদিলেও কোনো কথা নাই। ইয়াৰ আগৰ ভিডিঅ'টুকুৰা অৰ্থাৎ পাতৰ পৰা খোলা ভিডিঅ'টুকুৰা মই নাপালোঁ কাৰণে নিদিলোঁ।
আৰু ফাইনেলি দেখিছে এইখিনি মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে কোনে কোনে এনেদৰে মাছ পাতত দি খাই মোক কমেণ্ট কৰি জনাবচোন। আমিতো প্ৰায় খায়ে থাকোঁ, খুব টেষ্টি হয়। হেল্ল' এভৰিৱান, ব্লগটো শেষ কৰিমকৈ শেষ কৰিবই পৰা নাই। এতিয়াহে মই ব্লগটো শেষ কৰিম আৰু পটাপট বস্তুটো দেখাই লওঁ। আপোনালোকক দেখাই থাকিম বুলি কোৱা বস্তুটো দেখাই লওঁ আৰু ব্লগটো খতম কৰোঁ। বস্তুটো হৈছে এইটো, ধৰিব পাৰিছে চাগে, এইখন মেট হয়, সকলোৱে চিনি পায়েই। সকলো মানে বেজি গুলি এইবিলাক ঊল পোৱা দোকানত পোৱা যায় এইখন মেটখন, চবেই জানে। তাৰপিছত ইয়াতে মই ঊলেৰে এনেদৰে ডিজাইন কৰিছোঁ। এইটো আচলতে এটা বেগ বনাম বুলি ভাবিছোঁ। বেগটো লাষ্টত এনেকুৱা ধৰণৰ হ'বই, গোটেইখিনি সম্পূৰ্ণ হৈ যাব। মই আপোনালোকক এইটো দেখুৱাইছোঁ এইকাৰণে, মানে এইটো বহুতে ভাবিব পাৰে ন পুৰণা ডিজাইন হয়, আগতে ওলোৱা, কিন্তু আগতে ওলাইছিলে হয়, কিন্তু এতিয়া বৰ্তমান আকৌ চলিছে এইটো, সেইকাৰণে বনাইছোঁ। আৰু এইটো মই এটা গিফ্ট দিম বুলি বনাই আছোঁ। এতিয়ালৈকে দিম বুলি ভবাজনেও হয়তো নাজানে যে কাক দিম। বনাই লওঁ, তাৰপিছত মানে মই দেখুৱাই দিছোঁ। এটা আগতে বনাইছিলোঁ যেতিয়া খুব ওলাইছিলে, চলিছিলে এইটো, তেতিয়া মই এইটো বনাইছিলোঁ। এতিয়া সেইটো চাই মানে এইটো আইডিয়া লৈ সেইটো বনাইছোঁ। এইটো মই এনেকৈ কাপোৰ খুৱাই দিছিলোঁ, ভিতৰত কাপোৰ খুৱাই, এনেকৈ ভিতৰত কাপোৰ খুৱাই দিছিলোঁ আৰু এডাল চেইন লগাই দিছিলোঁ। চেইন লগাই পেলাই এইটো বন্ধ কৰিলে বেগটো অলপমান বেছি ষ্টেণ্ডাৰ্ড হ'ব বুলি ভাবিলোঁ। চেইন লগাই দিলোঁ আৰু মই ইয়াতে 3টা সৰু হুক দি দিছোঁ। আপোনালোকে ইয়াৰ সলনি বেলেগো দিব পাৰিব, কিন্তু মই প্ৰথম এইটোৱে বনাইছোঁ, সেইকাৰণে মই এইটো এনেকৈ থৈ দিলোঁ। ইয়াত আৰু কৰিবলগীয়া আছে বাৰু। ইয়াতে মই আনি থৈছোঁ এটা মণিৰ নিচিনা, এটা পাথৰৰ নিচিনা ইয়াত এটা আনি থৈছোঁ। ইয়াত যিটো লগাম ডিজাইন কৰিম, আৰু এই ছাইডতো মই লগাই দিছোঁ। তাৰপিছত ইয়াতে মই এডাল ৰছী লগাম, হয়তো ভৰাই থ'ব পাৰিম, তাৰপৰা আকৌ লওঁ বুলি ক'লে ওলমাই ল'ব পাৰিম। এইটো বনাই হ'ল। তাৰপিছতে আকৌ এইটো বনাইছোঁ। এইটো আচলতে ভাল দেখিলে, যাৰ কাৰণে বনাই আছোঁ, গতিকে কিন্তু গম নাপায় কাৰ কাৰণে বনাইছোঁ এতিয়ালৈকে। যেতিয়া দিম তেতিয়াহে গম পাব। গতিকে এইটোৱে মই বস্তুটো আপোনালোকক দেখুৱাম বুলি ভাবি আছিলোঁ। যদি আপোনালোকে চাব বিচাৰে মই কেনেকৈ বনাইছোঁ, তেতিয়া সেইটো এটা ব্লগ বেলেগ দিনাখনি মই আপোনালোকক দেখুৱাব লাগিব। গতিকে এতিয়াতো দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকৰ আমনি লাগিব। গতিকে বস্তুটো দেখুৱাইছোঁ। গতিকে আজিৰ ব্লগটো মই ইমানতে সামৰিম। যদি আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু অকণমান শ্বেয়াৰ কৰি দিব লগৰ সমনীয়াৰ মাজত। লগতে মোৰ চেনেলটো যদি নতুনকৈ চাইছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে এটা বেল আইকন আছে, সেইটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ জল্দি আহি আছোঁ। তেতিয়ালৈ আহিছোঁ, নমস্কাৰ, বাই বাই।